হাই এভৰিৱান, আজি হৈছে ফাগুন মাহৰ শুক্লপক্ষৰ দ্বিতীয় তিথি, অৰ্থাৎ এই দিনটোতে আমাৰ সত্ৰত বৰ বিষ্ণুতৰ তিৰোভাৱ তিথি পালন কৰা হয়। এয়া থলীঘৰত সমূহীয়াভাৱে ভকতসকলে নাম প্ৰসংগ কৰিছে আৰু নাম প্ৰসংগ শেষ হোৱাৰ পিছত আমাক নিৰ্মালি আৰু প্ৰসাদ বিতৰণ কৰে। তাৰপিছত এয়া গায়ন বায়নসকলে খোল তাল পৰিৱেশন কৰিছে আৰু বাৰগোপালে বাহাৰ নাচ প্ৰদৰ্শন কৰে। তাৰোপৰি আজি আবেলি ধৰ্মালোচনী সভাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছিলে। এয়া জুমন আৰু আমি ইয়াতে অকণমান ফটো উঠিবলৈ আহিছিলোঁ। আজিৰ দিনটোক আচলতে আমি ভৰ সভা বুলি কওঁ আৰু এয়া আছিলে আমাৰ অনুষ্ঠান বৰগীত পৰিৱেশন। তাৰপিছত এয়া সত্ৰৰ প্ৰকাশমত বৰ্তা, জাহ্নবী বা আৰু লগতে মই। এয়া আমাৰ ঘৰলৈ আহিছিলে বা। তাৰপিছত আকৌ অনুষ্ঠান চাবলৈ সত্ৰ পালোহি। এয়া আমি ইহঁতে কি কিনিছে চাওক। তাৰপিছত এয়া আমি নাম চালোঁ আৰু কৃষ্ণাংগী বাহঁতৰ নৃত্য অনুষ্ঠান চালোঁ। আজিলৈ আহিছোঁ, বাই।